Why, Kiran? মৰমৰ মইনা, আজি আমি তোমালোকৰ প্ৰথম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিখনৰ ২ নম্বৰ পাঠ জেউতি নামৰ পাঠটি আলোচনা কৰিব ওলাইছোঁ। আমি আজি জেউতি নামৰ এই কবিতাটি একেলগে গাম আৰু ইয়াত আমি বহুতো কথা শিকিম দেই। আহাচোন এতিয়া আমি এই জেউতি কবিতাটো একেলগে গাওঁ। জেউতি, মোৰ নাম জেউতি, কণ মোৰ ভাই, তেওঁ মোৰ দেউতা, এওঁ মোৰ আই, সৌৱা মোৰ আইতা, এয়া মোৰ ককা, গাৰ ছাল খুতুৰা, দাঢ়ি চুলি পকা, খুৰা হ'ল বাৰ হৈ, পেহীয়ে বয় তাঁত, খুৰীয়ে পাকঘৰত বাঢ়ি দিয়ে ভাত। মইনাহঁত, তোমালোকৰ এই পদ্যটো শুনি নিশ্চয় ভাল লাগিল। তোমালোকেও ঘৰত এনেদৰে পদ্যটো আওৰাবলৈ চেষ্টা কৰিবা। এইবাৰ আহাচোন ছবি চাই আমি কোনে কি কৰিছে চাওঁ। ইয়াত সকলোৱে বেলেগ বেলেগ কাম কিছুমান কৰি আছে। এয়া চোৱা, ছোৱালীজনীয়ে আইতাকৰ চুলি আঁচুৰি দি আছে। এইবাৰ ল'ৰাজনে চোৱাচোন গছৰ পুলি এটা ৰুই পানী দি আছে। আকৌ সৰু ছোৱালীজনীয়ে নিজৰ জোতাযোৰ পলিচ কৰিছে। এয়া মাকে ছোৱালীগৰাকীৰ লগত একেলগে কাপোৰ ধুইছে। এয়া আকৌ ল'ৰাজনে পঢ়া টেবুলখনৰ কিতাপবিলাক পৰিপাটিকৈ ৰাখিবলৈ ধৰিছে। আৰু এয়া চোৱা, মানুহগৰাকীয়ে ইয়াত মাছ ধৰি আছে জাকৈৰে। এতিয়া তোমালোকে দেখিলা যে সকলোৱে নিজৰ নিজৰ কামবিলাক নিজে নিজে কৰিবলৈ চেষ্টা কৰিছে। আমিও তেনেদৰে আমাৰ নিজৰ কামবিলাক নিজে কৰিবলৈ চেষ্টা কৰিব লাগে আৰু ডাঙৰক সহায় কৰিব লাগে। লগতে আমি বিভিন্ন ধৰণৰ কিছু কাম কৰিব পাৰোঁ, যেনে বিদ্যালয়ত ঘৰ সৰা, ফুলনিত পানী দিয়া, চকী মেজ চাফা কৰা আৰু হাত ধোৱা আদি কৰিব পাৰোঁ। লগতে ঘৰতো আমি কিছুমান কাম কৰোঁ। সেইবিলাক হৈছে দাঁত মাজা, মুখ ধোৱা, কাপোৰ জপা, নখ কটা আৰু ঘৰুৱা কামত সহায় কৰা। মৰমৰ মইনাহঁত, আজি আমাৰ পাঠটিৰ আলোচনাৰ পৰা আমাৰ পৰিয়ালত কোন কোন সদস্য থাকে আৰু তেওঁলোকে কি কি কাম কৰে, লগতে তেওঁলোকৰ লগত আমাৰ সম্পৰ্ক কি, এই বিষয়ে জানিব পাৰিলোঁ। তোমালোকে নিশ্চয় এই পাঠটিৰ আলোচনাত বহুতো কথা শিকিব পাৰিলা। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।